হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। তো আপোনালোকে ৰাসৰ ছিজন চলি আছে, আপোনালোকে নলবাৰী ৰাস চালে, বৰপেটা ৰাস চালে, বহুতো জেগাত চালে। তো আজি আপোনালোকক যোনে যোনে গুৱাহাটী ৰাস চোৱা নাই, তো মই ভিডিঅ'টো দেখাম গুৱাহাটী জাপৰিগুগৰ ৰাস কেনেকুৱা হৈছে। তো বলক ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তো ৰিংকু আৰু মই ওলালোঁ এতিয়া অকণমান বাইকত তেল চেল ভৰাই। তো বলক হেঙেৰাবাৰী ৰাস চাবলৈ যাওঁ। আৰু যোৱাৰ আগতে অকণমান চাহ খাই ল'লোঁ, মিঠা এটা খাই ল'লোঁ। আৰু এনেকৈ আহি পালোঁ আমি এতিয়া জাপৰিগুগৰ ৰাস। আৰু গাড়ী চাড়ী পাৰ্কিং কৰি এতিয়া আমি বলক ভিতৰত যাওঁ, কেনেকুৱা লাগে। মানুহৰ যিটোহে ভিৰ, আমি ভাবিছিলোঁ অকল নলবাৰী আৰু বৰপেটাতহে মানে এনেকুৱা ৰাসত ভিৰ দেখা পাম, কিন্তু নহয়, গুৱাহাটীৰ ৰাসো ইমান ভিৰ নোহোৱা নহয়, ভিৰ হয়। আৰু এইফালে চিকেন পকৰা চকৰা, চাওমিন টাওমিন হে। আৰু এইফালে বোলে প্ৰাইজ নাপালে পইচাও ৰিটাৰ্ণ দিয়ে খেলাৰ। খেলি চাবা নেকি? প্ৰাইজ নাপালে বোলে পইচা ঘূৰাই দিব। 30 টাকা 30 টাকা 30 টাকা 30 টাকা। তো গেটত দুটামান ফটো উঠি, তো বলক আপোনালোকৰ ভিতৰখন দেখাই আছোঁ জাপৰিগুগ ৰাসৰ কেনেকুৱা কি বনাইছে। আৰু এই চাইডে চাওক কৃষ্ণৰ অৱতাৰবোৰ চাই লওক অলপ। আৰু এইফালে লটাৰী টিকেটৰ কাউণ্টাৰ দেখা পায়, 30 টিকেট দুটা টিকেটো ল'লোঁ। লটাৰী টিকেট ল'লোঁ আৰু চাওঁ ৰাসৰ ভাগ্য কেনেকুৱা হয় আমাৰ। দ্বিতীয় পুরস্কার মানে মই পাওঁ 4001 টাকা শ্রীযুক্ত ধীরেশ্বৰ ৰহমান। চাওঁ কেনেকুৱা হয় কাৰ এইদৰে বা ইফালে ষ্টেজো বনাইছে। ইফালে সদায় ছিংগাৰ আহি আছে, অৱশ্যে চোৱাও নাছিলোঁ আমি, আজি লাষ্ট, গতিকে আজি চাই লওঁ। ইফালে ধুনীয়াকৈ সজাইছে কিন্তু দেই, চাই ভাল লাগিছে। প্ৰত্যেক বছৰ ইয়াতে কিবা এটা নহয় কিবা এটা বেপাৰ, ফিল্ডৰ মাজতে ব্ৰিজ বনাই দিছে। আৰু দেখাটো এটা ভাল লগা হৈছে, আনকমন লুক আহিছে। আৰু ইফালে চানপাপৰি যিটো ৰাসত আহি এইবোৰ খেলা ধূলা বস্তু দেখা পালে উঠো লাগে নে কওকচোন আপোনালোকৰ? সৰু দিনৰ কথা মনত এনেকুৱা যে দেখা পাইছে পুৰা ঝুলনা এনেকুৱা এতিয়াও দেখা পালে উঠো লাগে, কিন্তু আমাক উঠিব গ'লে খেলিব, যি নহওক উঠিব নাপালেও চাই ভাল লাগে। আৰু এনেকৈ ৰাসত আহি এটা আনন্দ বেলেগ সঁচাই। ভিৰ ভাৰ দোকান আৰু যিটো ডেক'ৰেশ্যন, ঠিক অকণমান পিছত গায়কো উঠিব, কোনোবা ছিংগাৰ আহে, যতীনৰ পৰা আহিব। উঠিবা নেকি এতে গাড়ীত? উঠিব দিব জানো? সি দিব 100 টকা দিলেও উঠিব নিদিব আমাক। আৰু ৰাসত ডাঙৰতকৈ সৰু বাচ্ছাবিলাক আহি কিনে বেছি ভাল পায়, কাৰণ তেওঁলোকৰ খেলা ধূলা বস্তু বহুত ওলায়, খোৱা বস্তু বহুত ওলায়। ভিতৰত অকণমান বাহিৰত ওলাই যাওঁ আৰু বহুত খেল খেলিব লগা আছে। খেলা খেলি আকৌ মুৰ্গীয়ে পাওঁ নে হাঁহে পাওঁ চাওঁ, নহ'লে কিবা কিবি অলপ খাই লওঁ। ৰাসত আহি যদি অকণমান ভাজা পৰা নাখাওঁ, পেটৰ অসুখ নহ'লে কেনেকৈ হ'ব? গৰম গৰম জিলাপি বনি আছে, চাওঁ আমি কি খাওঁ। আজি অকণমান কি খেলা ধূলা বস্তু আছে সেইবোৰ চাই লওঁ। পূজাই হওক ৰাসে হওক, মানুহ সদায় খেলৰ টিকেটৰ কাউণ্টাৰৰ ওচৰত যিটো ভিৰ, বেলেগত সেইটো ভিৰ নাথাকে। তো সেনেকৈ আমিও 20 টকা দুটা টিকেট ল'লোঁ। আৰু লগৰ ৰিংকু ট্ৰাই কৰিলে, তাৰো ট্ৰাই এগেইন ওলাল, আৰু জিকিলে হাঁহ মুৰ্গী কণী কিবা এটা পালোঁ হয়। মোৰ স্কেচ কৰিলোঁ 20 টকা দিলৈ, মই সেই একো নাপালোঁ, ট্ৰাই এগেইন। আৰু এইফালে চাওক মানুহৰ কি ভিৰ, চবে সেই খেল খেলিব ৰখি আছে। কোনোবাই বেলুন ফুটাই পাই আছে মুৰ্গী, কিছুমানে গিলাচ পেলাব লাগে বল মাৰি, কিছুমানে লটাৰী টিকেট স্কেচ কৰিব লাগে। আৰু বাকী দোকানত চাওক ভিৰ সিমান এটা নাই, কিন্তু খেলাৰ বাপৰে দেখি কেনেতো লাগে, কিন্তু চব বাচ্ছাৰহে খেলা, ডাঙৰৰ খেলা নাই। ডাঙৰৰ কিবা পাওঁ নেকি চাওঁ, ক'ৰবাত যদি চকৰি পাওঁ তাতে উঠিব লাগিব এবাৰ। লাষ্টত ইফাল ঘূৰি চাৰিওফালে চালোঁ, ডাঙৰে উঠা বস্তু একো আনা নাই। তো গতিকে বেছি পলম নকৰোঁ, বেলেগ চাইডে ওলাই গৈ কিবা খোৱাৰ বাবে কিবা পাওঁ নেকি চাওঁ বলক। স্পাইৰেল পটেটো, ৰাসৰ স্পাইৰেল পটেটো এবাৰ ভাইৰেল হ'ব নেকি লাহেকৈ। তো ৰাস চাব আহি এটা এনেকুৱা ইউনিক বস্তু দেখা পালোঁ, যিটো চানা ভাজা, মকন, পাপৰ এনেকুৱা ধৰণৰ বিক্ৰী কৰে। আৰু তাতে মানে তাৰ যিটো বিক্ৰী কৰা ষ্টাইল, সেই ষ্টাইলটো চাই
মানে আনকমন লাগিছে তো আহক কথা পাতো তাৰ লগত কেনেকুৱা ক'ত পালে সেই আইডিয়াটো এই চাওক ইয়াতে এখন কবিতা লিখিছে এটা শব্দ লিখিছে চাওক খুচুৰা কুপন কাঠি ভোজালাৰ বাটি নেবুৰ আচাৰ 4,000 জুতি তেৰেনা মিক্সাৰ মিনিমাম টকা 20 চামুচাৰে ব্যৱহাৰ কৰক তো খুৰালৰ কথা পতাৰ আগত অকণমান 10 টকা চানা খাই লওঁ খুৰাৰ পৰা চানা ল'লোঁ অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা বনাইছে কেনেকুৱা নিব বঢ়িয়া হা বঢ়িয়া মানে বেলেগতকৈ বেলেগ খুৰাৰ লগত অকণমান কথা পাতোঁ যে এই আইডিয়াটো ক'ত পালে কেনেকুৱা চিন্তা কৰি কেনেকৈ কি কৰিলে এবাৰ আহক তো খুৰা এই আইডিয়াটো ক'ত পালে যে এনেকুৱাতো মই আগে পিছে দেখা নাই ক'তো বা এনেকুৱা চানা বিক্ৰী কৰে যিবিলাক ডায়লগ লিখিছে যিটো আগত কবিতা লিখিছে কবিতাটো ক'ত পালে কেনেকৈ ভাবিলে আগৰ পৰাই কমেডি টাইপৰ আগৰ পৰাই আচ্ছা ৰিক্সা চলাই থাকোঁতে তাৰমানে ৰিক্সা চলাই আছিলোঁ মটৰ ৰিক্সা হয় পেডেল মাৰিব নালাগে তাৰপিছত লকডাউনত মোৰ এইটো বেপাৰটো মানে আইডিয়া দিছে লকডাউনে মানে আপোনাৰ নতুন বিজনেছ কৰা আইডিয়াটো আহিল মনত আপোনাৰ লকডাউনে আচ্ছা কবিতাটো আপুনি নিজে লিখিছে কবিতাটো মোৰ ছোৱালী এটা শ্বহীদ হৈছে চুইচাইড ফাঁচি লগাই আচ্ছা এই ছোৱালীটোৰ কবিতা আবৃত্তি কৰি মই এইটো এৰি মানে ছোৱালীটোৰ আৱেগত মানে আপোনাৰ এই কবিতাটো ওলাইছে আচ্ছা এটা এওঁ আপোনাৰ ৱাইফ আচ্ছা দুইটা একেলগে আপোনালোকে বেপাৰ কৰে আচ্ছা অকল ইয়াতে বহেনে ক'ৰবাত বেলেগতো নয়নপুৰ চাৰিআলি হেঙেৰাবাৰী ৰোড নয়নপুৰ চাৰিআলি হেঙেৰাবাৰী ৰোড আচ্ছা ঘৰ ইয়াতে নে ইয়াতে ভাড়া ৰুম জন্ম চন্দ্ৰপুৰ আচ্ছা যদি কিমান দিন হ'ল লকডাউনৰ পৰা কৰি আছে অঁ ঠিকে আছে মানে দেখা পাই ভাল লাগিল সেইকাৰণে আহিলে অলপ ইউনিকো দেখা পালোঁ ঠিক আছে বাৰু ৰাইজকো অনুৰোধ কৰিম যে এনেকুৱা সৰু সুৰা মানুহক আপোনালোকে অকণমান হেল্প কৰক মানে বেলেগ ফালেদি নোৱাৰিলেও তেওঁলোকৰ পৰা আপোনালোকে অকণমান খাই মেলি হওক বস্তু কিনা বেচাতে এওঁলোকৰ এই এটা জীৱিকাৰ উপাৰ্জন গতিকে এইবোৰ মানুহক সদায় ৰেচপেক্ট কৰক তো খুৰা কথা পাতি ভাল লাগিল দেখা পালে টেৰেনাম মিক্সাৰ বোলে টেৰেনাম মিক্সাৰ তো এবাৰ লটাৰী কাটি চালোঁ একো নাপালোঁ এবাৰ লাষ্ট এবাৰ ট্ৰাই কৰোঁ 20 টকা দি চাওঁ মুৰ্গী পাওঁ নে কি পাওঁ তো চাওঁ ভাগ্যই কোনটো নম্বৰত পেলাই কিমানত পৰিছে 49 49ত পৰিল তো চাওঁ এবাৰ কি নম্বৰ মাৰে 49 মাৰে নে এইটো 49 মই মাৰিছোঁ এবাৰ লাখ 49 অকণমান কাৰণে নাপালোঁ এইবাৰ অকল 20 টকা আজি আৰু নেখেলোঁ আৰু বাই বাই যিমানে ৰাতি আছে ভিৰ সিমানে বাঢ়ি আছে বেছি দেৰি নকৰোঁ সোনকালে ওলাব লাগে ইয়াৰ পৰা আপোনালোকৰ গুৱাহাটীৰ হেঙেৰাবাৰী জাপৰিগুগৰ ৰাস দেখালোঁ আপোনালোকে ক'ত ৰাস চালে এইটো জনাব কমেণ্টত কেনেকুৱা লাগিল ইয়াতে আহি নলবাৰী বা বৰপেটা ৰাসৰ নিচিনা নহয় ঘৰৰ পৰা ওলাই কেনে জাপৰিগুগ ৰাস্তাতে থকা ৰেলিছ নামৰ ৰেষ্টুৰেণ্টত সোমাই কেনে চাওমিন খালোঁ দুজনে ৰিংকু আৰু মই আৰু ৰেষ্টুৰেণ্টত খাই খুবেই ভাল লাগিছে আৰু মানে টেষ্টি ভাল দিছে তেওঁলোকে আপোনালোকেও ইফালে আহিলে ট্ৰাই কৰিব পাৰে খাই ভাল পাব ৰেষ্টুৰেণ্টখনত তো ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু লাইক আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব তো আজিলৈকে বাই বাই